নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই ক্লাছ 10 ৰ অনুশীলনী 5.3 4 আৰু 5 এই দুটা কোৱেশ্চন তোমালোকক কৰাই দিম তোমালোকে মনোযোগ দি চাবা কিবা কোৱেশ্চন যদি বুজি নপোৱা তেনেহলে মোক জনাবা মই বুজাই দিয়াৰ কাৰণে চেষ্টা কৰিম 4 নম্বৰ কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট হয় আৰু 5 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় কিন্তু ইয়াৰে বেছিভাগ টাইমত 4 নম্বৰ কোৱেশ্চনটো এক্সামত আহিয়ে থাকে ঠিক আছে তো চোৱা 4 নম্বৰ কোৱেশ্চনটো কেনেকৈ কৰা হয় তো মই ইয়াতে কোৱেশ্চনটো লিখি লৈছো কোৱেশ্চনটো কি আছে আগত আমি ভালকে বুজি লম তাৰ পিছত ইয়াৰ আনসাৰ আমি ইজিলি কৰিব পাৰিম ইয়াতে কৈছে 9,17,25 ... মানে এটা সমান্তৰ প্ৰগতি আছে এই সমান্তৰ প্ৰগতিটোৰ কিমানটা পদৰ যোগফল 636 হ'ব তাৰ মানে কিমানটা শব্দটো পোৱাৰ লগে লগে আমি বুজিম আমাক পদৰ সংখ্যা ওলাব দিছে অৰ্থাৎ n ওলাব লাগিব আৰু যোগফল sn দিয়া আছে sn কিমান আছে 636 তো সোৱা কেনেকৈ কৰা যায় সলিউশন প্ৰথমতে চাবা আমাক এটা সমান্তৰ প্ৰগতি দিয়া আছে এটো লিখি লবা 9,17,25 ... ইয়াত প্ৰথম পদ আমাক লাগে a প্ৰথম পদ a কিমান আছে 9 আছে তাৰ পিছত সাধাৰণ অন্তৰ d মানে আমি কি বুজো এই দুটা পদ লম দ্বিতীয় পদৰ পৰা প্ৰথমটো বিয়োগ কৰিম অৰ্থাৎ 17 - 9 17 ৰ পৰা 9 বিয়োগ কৰি দিয়া 8 পাবা এইখিনি বুজি পাইছা কিমানটা পদৰ যোগফল মানে n ওলাব লাগে n = what লিখিবা আৰু যোগফলটো হয় sn ইয়াৰ মান দিয়া আছে আমাক 636 বুলি লিখি দিবা এইখিনি আমাক দিয়া আছে আমি n ওলাব লাগে তো n ওলোৱাৰ কাৰণে যেহেতু আমাক যোগফল দিয়া আছে আমি যোগফলৰ সূত্ৰটো লিখিম আৰু তাৰ পৰাই কৰি যাম লিখিম আমি জানো যোগফলৰ সূত্ৰটো আছিল sn = n/2 into 2a plus n - 1 into d এটো হয় যোগফলৰ সূত্ৰ এই সূত্ৰটোত আমি কৰি যাম implies যোগফল sn ইয়াৰ মান দিয়া আছে তলে তলে বহাই দিবা 636 = n/2 এটো সেম থাকিব into 2 ইয়াৰ লগত a পূৰণ হৈ আছে আৰু এৰ মান আমাক ইয়াতে আছে 2 into 9 লিখিম প্লাস n ৰ মান নাই এটো সেম থাকিব into d ৰ মান হয় 8 বুজি পালা এইবাৰ ইকুয়াল 636 = n/2 বুজি পালা তাৰ পিছত ইয়াতে মই ইনটু কৰি দিম 18 পাম প্লাস 8 ইয়াৰ লগত ইনটু কৰি দিম তেনে হলে 8n - 8 এটো পাই যাম বুজি পাইছা বেছি একো নাই খালি ক্যালকুলেশন হে কৰিব লাগে 636 এটো এজ ইট ইজ থাকিব ইকুয়াল টু n/2 এটো সেম থাকিব এইবাৰ 18 ৰ পৰা মই 8 মাইনাস কৰিম পাম 10 প্লাস 8n এটো এজ ইট ইজ থাকি যাব এইবাৰ মই অঙ্কটো সহজ কৰাৰ কাৰণে কি কৰিম ইয়াত তলত যেহেতু 2 আছে 2টো ক্যান্সেল কৰাৰ কাৰণে ট্রাই কৰিম কিন্তু ক্যান্সেল কৰা যাব ইয়াৰ পৰা আমি 2 কমন ললে এই 2টো ক্যান্সেল যাব 2 কমন লম তো 636 = n/2 ৰাখিম আৰু ইয়াৰ পৰা মই 2 কমন লম 2 কমন ললে পাম 5 + 4n এইবাৰ এই 2 আৰু এইটো কাটি দিবা implies 636 = এবাৰ ইনটু কৰি দিয়া n টো এই দুটাৰ লগত ইনটু হ'ব তো 5n + 4n স্কয়ার এইখিনিলৈকে বুজি পালা তাৰ পিছত চোৱা এইবাৰ মই সুবিধাৰ কাৰণে সাইডটো চেঞ্জ কৰাই দিম 4n স্কয়ার + 5n এনেকে সাইড চেঞ্জ কৰাব পাৰা চিনৰ কোনো পৰিৱৰ্তন নহয় ইকুয়াল টু 636 অঙ্কটো অলপ বহলাই কৰিলো যাতে সকলো ছাত্ৰ ছাত্ৰীৰ সুবিধা হয় implies 4n স্কয়ার + 5n এবাৰ মই এটো বাফালে আনিম -636 = 0 ঠিক আছে এবাৰ যেহেতু এটা আমি দ্বিঘাত সমীকৰণ পালো এই দ্বিঘাত সমীকৰণটো পোৱাৰ কাৰণে আমি এটা উৎপাদক বিশ্লেষণ পদ্ধতিত কৰিম অঙ্কটো সহজ হ'ব ঠিক আছে উৎপাদক বিশ্লেষণ পদ্ধতি কৰাৰ কাৰণে আমি প্ৰথমতে n স্কয়াৰ লগত থকা সংখ্যাটো আৰু লাষ্টত থকা সংখ্যাটো এই দুটা সংখ্যা পূৰণ কৰিব লাগে মানে 4 * 3 636 এই দুটা সংখ্যা পূৰণ কৰি প্লাই আমি মিলাব লাগে এনেকুৱা দুটা উৎপাদক ওলাব লাগে যাতে প্লাস মাইনাস কৰিলে মাজৰ সংখ্যাটো মিলি যায় ঠিক আছে তোমালোকে ইয়াক পূৰণ কৰি উৎপাদকত এনেকৈ ভাঙি দিবা
চাবা যে এটা পাবা 48 আৰু এটা পাবা 53 ঠিক আছে তোমালোকে 53 পৰা যদি 48 মাইনাস কৰা তেতিয়া হলে 5 পাই যাবা বহুতবাৰ প্ৰেক্টিস কৰিবা কাৰণ অংকটো বহুত ইম্পৰ্টেন্ট এক্সামত আহি থাকিব implies so এবাৰ 4n² প্লাস ব্ৰেকেটত মই 53 পৰা এটো মাইনাস কৰি দিম ডাইৰেক্ট লিখো 53 ইয়াৰ লগত n দিম মাইনাস 48 ইয়াৰ লগতো n থাকিব minus 636 equal to 0 এবাৰ একো নাই ব্ৰেকেটটো ক্যান্সেল কৰাই দিবা implies 4n² plus ইয়াতে 53n minus plus minus হ'ব 48n minus 636 equal to 0 এবাৰ মই ইয়াৰ পৰা কমন লম কি কমন লম মই ইয়াৰ পৰা n কমন লম এই দুটাৰ পৰা n কমন লম আৰু এই দুটাৰ পৰা কমন লম ইয়াৰ পৰা n হে কমন যাব n কমন গলে থাকিব কি থাকিব 4n plus 53 minus ইয়াৰ পৰা 12 কমন যাব তেনে হলে থাকিব 4n minus plus 53 equal to 0 বুজি পাইছা তাৰ পিছত চোৱা এইবাৰ n minus 12 এটা উৎপাদক পাম আৰু এটা 4n plus 53 আৰু এটা উৎপাদক পাম equal to 0 বুজি পালা না এতিয়া এইখিনি সলভ কৰিম আমি দুটা n ৰ মান পাম কোনটো একসেপ্টেবল হয় হেতুহে লিখি দিম এতেকে n minus 12 equal to 0 লিখিব লাগিব কাৰণ দুটা উৎপাদক দুটাৰ মানে 0 দিয়া আছে তো n minus 12 equal to 0 লিখিম ইয়াৰ পৰা n ওলাই লম n equal to 12 n ৰ মান কিমান পালো ইয়াতে 12 পালো or আৰু এটা আছে 4n plus 53 equal to 0 ইয়াৰ পৰা মই n ওলাম যদি n ওলাও মই ডাইৰেক্ট কৰো -53/4 যেহেতু এই সংখ্যাটো পূৰ্ণ সংখ্যা নহয় তাৰ মানে ই n ৰ মান হ'ব নোৱাৰে তোমালোকে ইয়াতে অসম্ভৱ বুলি লিখি দিবা অসম্ভৱ তাৰ মানে এইটো মান n ৰ হ'ব নোৱাৰে যদি এটো অসম্ভৱ হৈ গৈছে n ৰ মান এইটোৱে হ'ব এতেকে লিখিবা n মানে 12 পালো তাৰ মানে পদৰ সংখ্যা এনেকে লিখিবা পদৰ সংখ্যা কিমান পালো n equal to 12 অৰ্থাৎ 12টা পদৰ যোগফল 636 হ'ব বুজি পালা কিবা ডাউট লাগিলে তোমালোকে মোক কমেন্ট কৰি জনাবা মই পৰাপক্ষত বুজাই দিয়াৰ কাৰণে চেষ্টা কৰিম ঠিক আছে থ্যাংক ইউ এইবাৰ তোমালোকে 5 নম্বৰ কোৱেশ্চনটো চোৱা আগত বুজি ল তাৰ পিছত কেনেকৈ কৰিব লাগে কৰো এটা সমান্তৰ প্ৰকৃতিৰ প্ৰথম পদ 5 প্ৰথম পদ মানে a ৰ মান দিয়া আছে আমাক a ৰ মান হ'ব 5 অন্তিম পদক আমি a n দি বুজাও অন্তিম পদ হল 45 মানে আমাক প্ৰথম পদ দিয়া আছে আৰু অন্তিম পদ দিয়া আছে আৰু কৈছে যোগফল 400 যোগফলও দিয়া আছে তেনে হলে আমি মুঠ পদৰ সংখ্যা মানে n ওলাব লাগে আৰু সাধাৰণ অন্তৰ d ওলাব লাগে বুজি পালা এবাৰ লিখো সলভ কৰি যাও সোচোৱা সলিউশন আমি লিখিম দিয়া আছে আমাক প্ৰশ্নটোত কি কি দিয়া আছে সেইখিনি আগত লিখি লম আমাক দিয়া আছে প্ৰথম পদ a ৰ মান 5 হয় লিখিবা a equal to 5 তাৰ পিছত অন্তিম পদ an দিয়া আছে an is equal to 45 তাৰ পিছত যোগফল দিয়া আছে যোগফল মানে হল sn is equal to 400 আমি পদৰ সংখ্যা n ওলাব লাগে n equal to what সাধাৰণ অন্তৰ d ওলাব লাগে d equal to what n আৰু d ওলাব লাগে তো নাও কেনেকৈ ওলাও যেহেতু আমাক যোগফলটো দিয়া আছে আমি যোগফলৰ পৰা স্টাৰ্ট কৰিম তেতিয়া আমি ইজিলি ওলাব পাৰিম ঠিক আছে যোগফল হয় sn is equal to ইয়াৰ কাৰণে দুটা ফৰ্মুলা আছিল দে sn is equal to n/2 ব্ৰেকেটত 2a plus n minus 1 into d এইটো এটা হয় যোগফলৰ সূত্ৰ আৰু এই সূত্ৰটোক মডিফাই কৰিলে আমি এনেকৈ পাও sn is equal to n/2 ব্ৰেকেটত a plus an তো আমি এই অঙ্কটো সহজ কৰাৰ কাৰণে এইটো ফৰ্মুলা ব্যৱহাৰ কৰিম যাতে অঙ্কটো সোনকালে হৈ যায় ঠিক আছে তোমালোকে দুটা ফৰ্মুলা মুখস্থ কৰিবা নহলে পাহৰি যাবা এক্সামত তাৰ পিছত যেটো সহজ লাগে হেতু পৰীক্ষাত ব্যৱহাৰ কৰিবা তো এতিয়া লিখো sn is equal to মই এটো লিখো n/2 সেকেন্ডটো লিখো ব্ৰেকেটত a plus an
মই এইটো কিয় লিখিলোঁ কাৰণ আমাক এও দিয়া আছে SNও দিয়া আছে এবাৰ মানবিলাক তলে তলে বহাই যাম তো SN কিমান আছে 400 ইয়াতে 400 বুলি লিখিম ইকুয়াল টু n ৰ মান নাই তো n/2 এজ ইট ইজ থাকি যাব ব্ৰেকেটত a + an a কিমান আছে 5 লিখিম প্লাস an কিমান আছে 45 তো ইয়াতে 45 লিখিম বুজি পালা এবাৰ একো নাই ইমপ্লাইজ 400 ইকুয়াল টু n/2 ইনটু এই দুটা ডাইৰেক্ট প্লাস কৰি দিও তেনে হলে হ'ব 50 এইবাৰ এইখিনি জায়গাত মই কাটাকাটি কৰিম যাতে অঙ্কটো সহজ হয় 2 দি ইয়াক কাটিলে পাম 25 তাৰ মানে আমি কি পালো যে n * 25 মানে 25n = 400 এটো লিখিম 25n = 400 ইয়াৰ পৰা মই n ওলাম ইমপ্লাইজ n = 400/25 ঠিক আছে এবাৰ ইয়াক কাটাকাটি কৰিবা 5 দি যদি কাটো তেনে হলে ইয়াক 5 বাৰ যাব আৰু 5 দি কাটলে 5 8 * 40 আৰু এটা 0 এবাৰ 5 দি ইয়াক কাটিলে 5 * 5 বাকি থাকিব 3 30 5 6 * 30 অৰ্থাৎ আমি n = কিমান পাম 16 পদৰ সংখ্যা পাই গলো এতেকে লিখিম মুঠ পদৰ সংখ্যা n = 16 এটা হৈ গল আমাৰ n পাই গলো এইবাৰ ওলাম d ওলোৱাৰ কাৰণে আৰু এটা সূত্ৰ আছিল লিখিম আকৌ an = a + n - 1 * d এইটো সূত্ৰৰ পৰা মই d ওলাই ল'ব লাগিব তো ইমপ্লাইজ an ৰ মান আমাক দিয়া আছে ইয়াতে দিয়া আছে 45 তো লিখি দিবা 45 = a ৰ মান দিয়া আছে 5 প্লাস n ৰ মান পালো ইয়াতে 16 - 1 * d ৰ মান পোৱা নাই ইমপ্লাইজ এইবাৰ কি কৰিম মই 5 টক বাফলে লৈ আহিম ই মাইনাস হ'ব তাৰ মানে 45 - 5 = ইয়াৰ পৰা ইটো মাইনাস কৰিম 15d ইমপ্লাইজ 45 ৰ পৰা 40 মাইনাস কৰিলে 5 মাইনাস কৰিলে তেতিয়া পাম 40 = 15d ইয়াৰ পৰা মই d ওলাম d = ওপৰত হ'ব 40 তলত হ'ব 15 এবাৰ ইয়াক ক্যান্সেল কৰিব লাগিব 5 দি 3 বাৰ 5 দি 8 বাৰ তেনে হলে আমি d কিমান পালো 8/3 বুজি পালা এতেকে লিখি দিবা সাধাৰণ অন্তৰ d = কিমান পালো 8/3 এইটো হল आंसर ঠিক আছে তোমালোকে অঙ্কটো কৰি প্লাই চোৱা কিবা বুজি নাপালে তো মোক জনাবা মই বুজাই দিয়াৰ কাৰণে চেষ্টা কৰিম ঠিক আছে তাৰ মানে ইয়াতে আমি মুঠ পদৰ সংখ্যা পালো 16 আৰু সাধাৰণ অন্তৰ পালো 8/3 ঠিক আছে আজি ইমানখিনিলৈকে থ্যাংক ইউ